অসমবাসী ৰাইজলৈ মোৰ তৰফৰ পৰা বহুত ফাকুৱাৰ শুভেচ্ছা জনালোঁ আৰু লগতে আজি দৌল মহোৎসৱ এই দৌল মহোৎসৱৰ কাৰ্যসূচীত সকলোৱে মই ভিডিঅ' দিছোঁ আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব, মৰম দিব আৰু এটা লাইক দিব, কমেণ্ট জনাব। ধন্যবাদ। এই ভেলাঘৰ দাহনত বোলে আগতে এটি ভেড়া ছাগলী দিছিল বোলে। এই ভেড়া ছাগলীটিও মাজত তাত থয় আৰু তাত ভেলাঘৰ দাহন কৰা হয়। শুনামতে বোলে এইটো আমি শুনামতে দেই আগৰ দিনৰ এই ভেলাঘৰ দাহনত সকলোৰে মংগল কামনা কৰিলোঁ। সকলোৰে অমংগল দূৰ হওক তাৰে কামনাৰে ভেলাঘৰ দাহনৰ পাছত বোলে আতচবাজি প্ৰদৰ্শন হ'ব। আহক এই ভিডিঅ'টো আৰু চাই থাককচোন আৰু ক'ত কি লগ পায়। এয়া শ্ৰীকৃষ্ণৰ আসন হয়। বংশৰ দৌল উৎসৱৰ এই শ্ৰীকৃষ্ণৰ আসন। এয়া বৰপেটাৰ পৰা অনা ফটকা চাওক। বৰপেটাৰ পৰা আনিছে ফটকাবোৰ। বহুত কাম ফুটি যাব, ইমান কাম ফুটি যাব, বহুত শব্দ কৰবালৈ শব্দবোৰ গুচি যায়। এই আকাশী বোমাটো ভাল পায়নে সকলোৱে? কিন্তু মই কিন্তু বহুত ভাল পাওঁ, এইটো আকাশী বোমাটো। কিন্তু এদিন মোৰ আচৰিত ঘটনা ঘটিছিল দেই, মই পিছত জনাম বাৰু। এইটো চাওকচোন এই আকাশী বোমাবোৰ। তাৰপিছত দেখাম আমি হোলী গীত পৰিৱেশন। স্থানীয় লোকৰ দ্বাৰা স্থানীয় মহিলাৰ দ্বাৰা তাৰমানে হোলী গীত পৰিৱেশন কৰিছে। চাওক।
আজি এই ভিডিঅ'টো মই সামৰণি মাৰিলোঁ। এই ভিডিঅ'টোত সকলোৱে মৰম দিব, আশীৰ্বাদ কৰিব আৰু লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কমেণ্টত জনাব এই ভিডিঅ'টো কেনে হ'ল। ধন্যবাদ।